আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰত আদৰ্শ বা গুৰু কোন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আপুনি চমুকৈ যদি এটা শব্দত তেখেতৰ বিষয়ে কয়, এটা বাক্যত। জেদি, উম, যিটো কৰিম কৰিম। উম, অসমক ইমান ভাল পোৱা, অসমীয়া মানুহক ইমান ভাল পোৱা ব্যক্তি দ্বিতীয়জন মই লগ পোৱা নাই। আছে, চবেই অসমীয়াক ভাল পায়, কিন্তু তেওঁৰ সমান উম, মানুহৰ কেতিয়াবা তেওঁৰ বিষয়ে কি কয়, মই ওচৰৰ পৰা তেওঁ 93 চনৰ পৰা পাইছোঁ, 33 বছৰ। গতিকে তেওঁ অসমৰ কাৰণে যিমান চিন্তা কৰে আৰু অতি দূৰদৰ্শী, উম, কি হ'বলৈ গৈ আছে তেওঁ আগতে অনুমান কৰিব পাৰে। অঁ, আৰু চব অসমৰ স্বাৰ্থত কাম কৰে তেখেতে, উম। অসমীয়াৰ স্বাৰ্থত। ধন্যবাদ জনাইছোঁ। আপোনাৰ দৃষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱ? খুব ভদ্ৰ ব্যক্তি, উম, সৰ্বদা খুব চোবাৰ, উম, ছাৰ বুলি মাতো, মই দাদা বুলি নামাতো বাৰু। ভাল নেতা আমাৰ এজন উম, অসমৰ, কেন্দ্ৰীয়ত দপদপাই আছে এতিয়া মোদী ডাঙৰীয়া মন্ত্ৰীসভাত। অঁ, ধন্যবাদ জনাইছোঁ।